অন্য এটি ভিডিঅ' লৈ। তো মোৰ পিছফালে দেখা পাইছে এটা সুন্দৰ পৰিৱেশ, ক'ত আহিছোঁ গম পাইছে নিশ্চয় যদি মোৰ আগৰ ভিডিঅ' চাইছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভালে আছে? আজি একচুৱেলি কেমেৰা অনা নাছিলোঁ, ভবা নাছিলোঁ আজি ভিডিঅ' বনাম বুলি, পিছে ব্লগটো বনাম বুলি। পিছে মানে ডিউটি কৰি আছিলোঁ, ডিউটি কৰি বোলো এপাক ভূটানৰ ফালে আহিছোঁ। তো বোলো চাই যাওঁ কেনেকুৱা হৈ আছে পৰিৱেশ। তো ভূটানৰ ফালেতো যোৱাটো এতিয়া সীমান্ত পাৰ হ'ব দিয়া নাই নৰ্মেল মানুহবিলাকক। তো তাৰে মাজতে ভূটানৰ কাষৰ ফালে আহিলোঁ। তো দেখা পাইছে পিছফালে ভূটান পাহাৰ, এয়া নদী। এনেই আৰু অলপ টাইম পাছ কৰোঁ বুলি আহিলোঁ আৰু অকলে অকলে ডিউটিৰ মাজেদি। কিমান আৰু হেৰি কৰি থাকিম নহয়, বৰ লাগি যায়। তো আহি গ'লোঁ আৰু চাওকচোন কেনেকুৱা হয়, কেনেকুৱা পৰিৱেশ। ভাল লাগিছে আজি মানে বতৰটোও ফৰকাল, আৰু ধৰক মেঘ আছে যদিও ফৰকালেই, মেক্সিমাম ফৰকাল হৈ আছে। এটা ভাল লগা আৰু শান্ত শিষ্ট পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। কিমান যে যাব লগা আছে সকলোৰে, কিমান যে কি কৰিব লগা আছে, তথাপিও কৰোণা যোৱা বছৰৰ পৰাতো এৰা দিয়াই নাই, আৰু কেতিয়ালৈ বা এৰা দিয়ে সেইটোও ঠিক নাই। তাৰে মাজতে চলি থাকিব লাগিব দিয়ক। তো বন্ধুসকল মই আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছোঁ, একেই ঠাই। যাবৰ ইচ্ছা গৈছে ক'ৰবাত, যোৱাৰ প্লেনিঙো আছিলে, কিন্তু কৰোণাই দেখোন যাব দিয়াই নাই। যোৱা বছৰো এনেকুৱা হ'ল, এই বছৰো হ'ল। তো আহিলোঁ আপোনালোকক এবাৰ লগ পাওঁ বুলি। তেনেহ'লে ভিডিঅ'বিলাক চাবচোন, আৰু মই নতুন এইটো ভিডিঅ'টো আগৰ ভিডিঅ'ৰ লিংকটো দি দিম বাৰু। আপোনালোকে চাইছে, মৰম দিছে, তো মৰমবিলাক দি থাকিব। লগ পাম দিয়ক। অলপ ছাবস্ক্ৰাইব কৰি দিব নতুনসকলে চেনেলটো, আৰু লগতে অলপ লাইক চাইক কৰি দিব। এইখন মেনকা টি ষ্টেট, চাহ বাগানৰ মাজত ফটো উঠা বহুত দিনেই হৈ গ'ল ন। তো লগ পাম দিয়ক অন্য এটি ভিডিঅ'ত। আজি অলপ এনে আহিলোঁ।